নমস্কাৰ বাৰ্তা কি-ক'ত-কিয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোকক আমি দিবলৈ ওলাইছোঁ এটি সুখবৰ। ভাৰতীয় ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান প্ৰেমাছ বায়'টেকে দাবী কৰিছে যে তেওঁলোকে কৰোনা ভাইৰাছৰ ভেকচিন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। গুৰগাঁওস্থিত এই প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে তেওঁলোকে প্ৰস্তুত কৰা এই ভেকচিন পৃথিৱীৰ বাকী প্ৰতিষ্ঠানবিলাকে প্ৰস্তুত কৰা ভেকচিনতকৈ পৃথক আৰু বেছি কাৰ্যক্ষম হ'ব। অৱশ্যে প্ৰতিষ্ঠানটোৰ এই ভেকচিন ট্ৰায়েল হ'বলৈ এতিয়াও বহু বাকী। আশা কৰিছোঁ তেওঁলোকে এই ক্ষেত্ৰত সফল হ'ব আৰু কৰোনা মহামাৰীৰ সৈতে যুঁজি থকা মানৱ জাতিক সকাহ প্ৰদান কৰিব। এতিয়া শুনক কৰোনা মহামাৰীৰ আপডেটসমূহ। আমাৰ হাতলৈ অহা শেহতীয়া তথ্য অনুসৰি এজন নতুন ৰোগী অসমত চিনাক্ত হৈছে। আজি পুৱা মিনিষ্ট্ৰী অৱ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ অৰ্থাৎ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত মুঠ কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি পায়। তথ্য অনুসৰি বৰ্তমানলৈকে গোলাঘাট জিলাত ৯ জন, মৰিগাঁৱত ৬ জন, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰীত ৪ জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে। অৱশ্যে ৪৩ জন ৰোগীৰ ভিতৰত ৩২ জন ৰোগী সুস্থ হৈ উঠিছে আৰু কেৱল ১০ জন ৰোগীহে বৰ্তমান পজিটিভ অৱস্থাত আছে। আনহাতে বৰ্তমানলৈকে অসমত কেৱল এজন ৰোগীৰহে মৃত্যু ঘটিছে। তৃতীয়তে আহোঁ কৰোনা সম্বন্ধীয় আন এক খবৰলৈ। কালি অৰ্থাৎ ১ মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউন চৰ্ত সাপেক্ষে ২ সপ্তাহ বৃদ্ধি কৰাৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সংক্ৰান্তত এখন উচ্চস্তৰীয় বৈঠক সম্বোধন কৰে। চৰকাৰী সূত্ৰই সদৰি কৰা তথ্য অনুসৰি কাইলৈ অৰ্থাৎ ৩ মে'ৰ দিনাহে অসম চৰকাৰে লকডাউন কেনেদৰে ইমপ্লিমেণ্ট কৰিব সেই বিষয়ে নটিফিকেশ্যন জাৰি কৰিব। তেতিয়ালৈকে কোনো ধৰণৰ প্ৰেডিকশ্যন কৰাৰ পৰা বিৰত থাকিবলৈ সূত্ৰটোৱে অনুৰোধ জনাইছে। আন এক গুৰুত্বপূৰ্ণ খবৰ। কৰোনা মহামাৰীৰ সংকটৰ সময়তে একেৰাহে দ্বিতীয়বাৰৰ বাবে LPG চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। ১৬০ টকাৰ মূল্য হ্ৰাস হোৱাৰ পাছত দেশৰ ৰাজধানী নতুন দিল্লীত বৰ্তমান একোটা LPG চিলিণ্ডাৰৰ মূল্য হ'ব কেৱল ৫৮০ টকা। এতিয়া দিবলৈ ওলাইছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। প্ৰায় ২০ দিন ধৰি পৃথিৱীজুৰি চলি থকা কল্পনা জল্পনাৰ অন্ত পেলাই উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী নেতা কিম জং উনে কালি ৰাজধানী পয়াঙৰ ওচৰত এটি অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা ১১ এপ্ৰিলৰ পৰা অজ্ঞাত কাৰণত ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থকা কিম জং উনৰ মৃত্যুসজ্জাত থকা বুলি এটি গুজবৰ সৃষ্টি হৈছিল। উত্তৰ কোৰিয়াৰ অফিচিয়েল নিউজ পেপাৰ ৰডং চিনমুমৰ উদ্ধৃতি দি টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰে। এই বাতৰিত অৱশ্যে কোৱা হৈছে যে উত্তৰ কোৰিয়াৰ এই একনায়কজনে খোজকাঢ়িবৰ বাবে এডাল লাখুটি ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পৰা হৈছে যে নেতাজনৰ শাৰীৰিক সুস্থতাক লৈ উঠা প্ৰশ্ন একেবাৰে ভিত্তিহীন নহয়। ইয়াৰ লগে লগে আজিৰ বাৰ্তা কি-ক'ত-কিয়ৰ পৰা মই বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে আমাৰ ভিডিঅ'ত লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।